আৰু কাইলৈ টকিঅ'ত বক্সিং ৰিঙত ছেমিফাইনেলত নামিব অসম তনয়া লাভলিনা বৰগোহাঁই লাভলিনা শুভকামনা উজ্জ্বল কৰিবলৈ সক্ষম হৈছে এটা মেডেল লাভলিনাই ইতিমধ্যে সুৰক্ষিত কৰিছে অহাকালি ছেমিফাইনেল অনুষ্ঠিত হ'ব দিনৰ 11 বজাৰ পৰা আজি আমি অসমৰ ৰাইজে চাকি বন্তিৰে লাভলিনাৰ হৈ প্ৰাৰ্থনা কৰিছোঁ যাতে অহাকালিৰ খেলখনতো লাভলিনা বিজয়ী হ'ব পাৰে মই অসমবাসী ৰাইজক আহ্বান জনাম যে অহাকালি ৰাতিপুৱা আমাৰ অসমীয়া জনগণৰ নিয়ম যে ৰাতিপুৱাই গা পা ধুই চাকি বন্তি জ্বলাই অহাকালি ৰাতিপুৱা সকলোৱে গা পা ধুই যেতিয়া ৰাতিপুৱা চাকি বন্তি জ্বলাব প্ৰত্যেক মা বাইদেউ ভণ্টি দেউতা দাদা ভাই সকলোৱে যেন লাভলিনাৰ কাৰণে প্ৰাৰ্থনা কৰে তাৰ বাবে মই আহ্বান জনাম অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ লাভলিনালৈ আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নেদেখা জনৰ ওচৰত লাভলিনাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আজি আমাৰ অহাকালিৰ সকলো অসমবাসী ৰাইজক এইটোৱে আহ্বান থাকিব যে লাভলিনাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে আৰু অহাকালি দিনটো খুব ভালে ভালে হৈ যাওক তাকে প্ৰাৰ্থনা কৰিছোঁ লাভলিনাৰ আৰু তাৰ পূৰ্বে এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ লাভলিনাক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু অসম অলিম্পিক সন্থাৰ উদ্যোগত যি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত তেওঁ অংশ লৈছে আৰু লগতে অসমবাসীক লাভলিনাৰ বাবে প্ৰাৰ্থনা